আমাৰ ছোৱালীজনী যিখন স্কুলত পঢ়ে সেইখন স্কুলত আজি মানে বহাগক আদৰাৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰিছিলে। সেইকাৰণে ল'ৰা ছোৱালীখিনি সকলোৱে লাইন পাতিছে গেটৰ মুখৰ আগত আৰু এইখিনি বা যিজন প্ৰধান শিক্ষক তেওঁ সকলোকে আদৰি নিব আৰু আজিৰ পৰা স্কুল বন্ধ ঘোষণা কৰিছে 20 তাৰিখলৈকে। সেইবিলাক সকলো সৰু ল'ৰা ছোৱালী যিমানখিনি মানে 9-10লৈকে আছে সকলোখিনি আহিছে বিহু মাৰিবৰ কাৰণে। এতিয়া লাইন পাতিছে, লাহেকৈ সকলো সোমাব, তাৰপিছত মানে বিহু নাচ আৰম্ভ কৰিব। তেওঁলোকক সকলোখিনি দেখুৱাম প্ৰথম পৰা শেষলৈকে আৰু যিমান পাৰে ভিডিঅ'টো মানে প্ৰথম পৰা শেষলৈকে চাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।
যোৱা না হ'ব এতিয়া গৈ অঁ क्या बोल रहा